হেল্ল' গাইজ, কি খবৰ? আজি মই বনাবলৈ লৈছোঁ গাহৰি মাংস গাজ-খৰিচাৰ লগত, আৰু বনাম মই ছাগলী মাংস। ছাগলী মাংসও বনাম মানে গাহৰি মাংস বনাম দুয়োটা। আৰু এইপিনে মই গাহৰি মাংসখিনি বইল কৰি পিনি অকণমান কেৰাহী এটাত তেল অকণমান উলিয়াই পিনি বাকীখিনি গাহৰি মাংস একেলগে দি দিছোঁ। আৰু এতিয়া মই ভাজি তেলটো উলিয়াই পিনি নিমখ হালধি দিয়াৰ সময় হ'ল, আৰু মই নিমখ হালধি দি দিলোঁ। আৰু এইপিনে অকণমান কেঁচা পিঁয়াজ কাটি পিনি অকণমান পাছত দিছোঁ তেতিয়া মানে ভাল লাগিব এটা। তাৰপিছত এতিয়া মানে মই কি কৰিম আৰু এতিয়া আদা নহৰু অকণমান দি দিলোঁ। তাৰপাছতে অকণ বিলাহী কাটি থোৱা আছিল, তাকে বোলো দি দিওঁ বিলাহীখিনি অকণমান গলি যোৱালৈকে ভাজি এয়া মই ভাজি আছোঁ আৰু কি ক'ব। আৰু তাৰপিছত এয়া মই অকণমান কিবা কিবি কৰি আছোঁ, কিনো কৈছিলোঁ মই নিজে পাহৰি থাকিলোঁ আৰু দেই মানে পাহৰি থাকোঁ গাইজ। আৰু এইপিনে হৈছে পিঁয়াজ, মই আকৌ ভাজিছোঁ, কিয় ভাজিছোঁ গম পাইনে? কাৰণ মই ছাগলী মাংস এইপিনে মই মানে আলু আৰু অমিতা কাটি থৈছোঁ, মানে দিম আৰু ইয়াতে। তাৰপিছত মই পাছৰখিনি কি ক'ব গাইজ, মই পাহৰিয়ে থাকিলোঁ। মানে এইপিনে মচলা দিম, মাংস মই একদম ভাজি পিনি মানে এইখিনি মছলা দিয়াটো পাহৰি থাকিলোঁ, কি মই ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ। এইপিনে এতিয়া মই গাহৰি মাংসত পানী অকণমান দি দিছোঁ, মানে অকণমান জোলকৈ খাম। আৰু ইয়াত গাজ-খৰিচা দিলোঁ সেইটোও পাহৰি থাকিলোঁ মই, নক'ব আৰু মই কেনেকুৱা যে মানুহ। এইপিনে মই অকণমান ধনিয়া দি গাহৰি মাংসটো এতিয়া অকণ পাছত নমাম। সেইপিনে মই চব্জিখিনিও দি দিছোঁ আৰু ছাগলী মাংসৰ কাৰণে। তাৰপিছত এইখিনিও অকণমান সময় লৰাই একদম মানে তেলটো ওলালেকে ভাজি থাকিম আৰু কি স্বাদিষ্ট গোন্ধ গাইজ, গাহৰি মাংস একদম খাওঁ লাগিছে। আৰু এইপিনে গাজ-খৰিচা দি দিছোঁ, ইমান ধুনীয়া লাগিছে, মানে কি টেষ্টি লাগিছে মানে ক'বই পৰা নাই। আৰু এয়া আমি নমাই দিলোঁ। আৰু তাৰপিছত আৰুনো কি ক'ম, এইপিনে আকৌ এটা বিলাহী কাটি এইখিনি ছাগলীখিনিৰ লগত দি দিলোঁ মই, মানে এনেকৈ ভাল লাগে আৰু খাই। এইপিনে আকৌ অকণমান লৰাই পিনি আকৌ ভাজি থাকিলোঁ তেলখিনি ওলোৱালৈকে। অকণমান ইয়াত তেল ওলাইছে দেখিছে নহয়। এতিয়া মই মানে অকণমান পাছত পানী দি দিম। আকৌ ছাগলী মাংসত দুবাৰ পানী দিম, প্ৰথমবাৰ দি পিনি আকৌ শুকুৱাই দিম। আকৌ মানে এইবোৰ মই কিবা মানে হেৰি কি বুলি কয়, এইটো পেকেটত থাকে যে দালচেনি ইলাচি দি দিলোঁ। তাৰপিছত এয়া মানে পানীখিনি আকৌ এইখিনি অকণমান শুকাব, আৰু যিমানটো জোল খাওঁ মানে সিমানটো। আৰু ছাগলী মাংস মানে অকণমান জোল হ'লে ভাল লাগে, হয়নে বাৰু? মোৰতো সেনেকৈ ভাল লাগে, আপোনালোকৰ কেনেকৈ ভাল লাগে ক'বা হা। তাৰপিছত এয়া অলমষ্ট হৈছে আৰু অলপ উতলি লওক। এয়া অকণমান পাছত ছাগলী মাংস ৰেডি, আৰু আমি খাম আৰু এতিয়া টেষ্টিকৈ। আৰু আজি সাজটো এনেকৈ আৰু আপোনালোকৰ ভাল লাগে মোৰ ভিডিঅ'টো।